নমস্কাৰ সকলোকে আৰু গুড মৰ্নিং ৰাতিপুৱা ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ বেটা মানুহ মই হাই কৈ দিয়াচোন হাই আকৌ লগ পাম মই এতিয়া প্ৰথম ষ্টাৰ্ট কৰিছোঁহে আকৌ লগ পাই নুই এতিয়া ৰাতিপুৱা গা মূৰ ধুই আহিলোঁ মই কাপোৰ ধুবলৈ আছে সেইকাৰণে এইটোকে পিন্ধি লৈছোঁ দেই আপোনালোকে আকৌ বেয়া নাপাব এইটোৱে পিন্ধি দিছে কাপোৰ মানে এগালমান ধুবলৈ আছে জানেচোন মেখেলা চাদৰ পিন্ধি কাপোৰ ধুবলৈ একদম মানে চব টিকি এদাই শেষ হৈ যায় সেইকাৰণে এইটোকে পিন্ধি আছোঁ এতিয়া বিস্কুট খাই হেনো বিস্কুট খাবা আপোনালোকে চাহ খালে নাই মই এতিয়া খোৱাই নাই দেই মোক খালোঁ অঁ চাহ খালাই নেকি হা তুমি খালাই নেকি চাহ পানী মই নাই খোৱা নহয় এইখন বিচনা চাদৰখন পাৰি লওঁ ইয়াত এইখন দেখিছেনে আমাৰ মানে ই মুতিবলৈ আহিছে বা কেতিয়াবা কিন্তু সপোনে দেখে নে কিয়ে নে মুতিয়ে দিয়ে অঁ বিচনাত কোনে চুচু কৰে অঁ তুমি মুতিলা নেকি অঁ ৰিহান কোনটো অঁ দেহা মানুহ কোনটো অঁ ভাইটি অঁ সেইটোৱে হয় চব অঁ এতিয়া এখন পাৰি লওঁ ক'তো পাৰিব পাৰিম মই পাৰিমহে গোটেই খুচৰি মুচি আদায় কৰিব ব'লা বিস্কুট খাওঁগৈ ব'লা চাহ পানী বিস্কুট খাওঁগৈ ব'লা ব'লা এইয়া চক এইবোৰ কোনে কৰিলে ৰিহানে কৰিলে ৰিহান বেয়া ল'ৰা নি তেতিয়াহ'লে এইবোৰ বেয়া কামবোৰ কেলৈ কৰিছানো গোটেই অৱস্থা নাই সেইফালে চাহ আনিছোঁ চাহ আৰু গুড় কোনে কৰিলে এইবোৰ ৰিহানে কৰিলে ৰিহান বেয়া মানুহ ন বাইদেউ উঠিছেহে দেই বিচনা চিচনা জপাই নাই আৰু একদম মানে শুই উঠাৰ লগে লগে চকুটো মেলাৰ লগে লগে মানে অকল চিধা মোবাইলতে পৰে আৰু মোবাইল নাচাবলৈ কিবা এটা কৰিব লাগিব চকী টকী একদম হেৰি কৰি এদাই এইফালে আমাৰ ভিতৰত গোটেই বস্তুৱে বাতিয়ে ভৰ্তি হৈ আছে দেই সেইফালে সেইফালে ক'ৰবাত বাট সেইবোৰ বাটবোৰ মাৰি থৈছে মায়ে সেইদিনা একদম জোক মাক কৰিবলৈ এনে কাটিলে একদম খচৰকৈ মিস্ত্ৰীয়ে কটাৰ পাছত আকৌ এতিয়া আকৌ সেই বেলেগ ফালেহে জোক লোৱা হ'ল সেইফালে কাপোৰ ধুই মেলি আজৰি হ'লোঁ দেই ইমান ভাগৰ লাগিছে একদম চব মেলি দিছোঁ আৰু সেইবিলাক এবাৰ কঁঠালো কম তাৰপাছত আমো কম আমাৰ আগফালে আমজোপা লগাই নে লাগিলেনো কি হ'ব গোটেই বান্দৰে এদাই কৰে কাপোৰ ধুই আজৰি হ'লোঁ বাৰু এতিয়া ঘৰটো মুচিবলৈ আছে একদম কাপোৰ তিতি এটাই দেখিছেনে সেইকাৰণে মই কাপোৰ ধোৱা আগত মেখেলা চাদৰ নিপিন্ধোৱে মই কাপোৰ ধুবলগীয়া থাকিলে এগালমান নাইটিটোৱে পিন্ধি লওঁ আৰু যোনে বেয়া ক'লেও ক'ব এইফালে আমাৰ ৰঙালাও সেইফালে কুন্দুলি ফুলিছেহে লাগিবহে ইমানটো হ'বহে বান্দৰ আহি পায়হিয়ে আকৌ পাছত লগ পাম দেই ঘৰ চৰ মুচি আজৰি এতিয়া বেটা মানুহক গা ধুৱাই লওঁ চাওঁ এইফালে চাই দিয়াচোন কিবা টোপনি ধুই আহিছে এতিয়া গা ধুৱাই দিলে ধুনীয়াকৈ শুব আৰু তাৰপাছত মই বাকী থকা কামখিনি কৰিব পাৰিম আৰু চাওঁ মই যা কৰিম কৈ দিয়াচোন যা কৰিবা নেকি চাওঁ এতিয়া কৈ দিওঁ ইমান মহ বাথৰুমটো একদম ৰাতিপুৱা সোমালে গোটেই মহে ভৰ্তি হৈ থাকে মই যা কৰিম পানী 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 এইটোত সোমাই দিয়া এইটোত সোমালো যা ই গা ধুবলৈ বৰ বেয়া পায় চাওঁ এতিয়াচোন গা ধুবলৈ বৰ বেয়া পায় এতিয়া গৰম দিন আহিছে ভাল পাব মনে আহি পানী খেলি থাকিব নহ'লে ঠাণ্ডা দিনত বৰ বেয়া পায় একদম গা ধুবলৈ মই গাটো ধুৱাই লওঁ ইয়াত বেটাক গা চা ধুৱাই লওঁ যে এতিয়া ধুনীয়াকৈ শুই আছে মই এতিয়া ভাতকেইটা খাই ল'ব পাৰিম আৰু বেটাকো শুৱাই ল'লোঁ আৰু মই কাপোৰো সলাই ল'লোঁ এইফালে এইটো পাতল চাদৰখন পিন্ধিছোঁ ইমান গৰম ৰ'দটো নাই যদি আৰু গোপগোপনি মাৰিছে আজি ভাতত কি আছে দেখাম নি এইফালে ভেন্দি আলু কুন্দুলি ভাজি আৰু এইফালে আছে কণ বিলাহী আলু হাতী ভৰিকৈ পিটিকা আৰু এইফালে আছে তিয়ঁহ আৰু ভোট জলকীয়া আপোনালোকে ভাতটো খালে নে নাই এই তিয়ঁহ এনেকৈ কেঁচাকৈ যে খাই বৰ ভাল পাওঁ মই আপোনালোকে ভাতটো খালে নাই জনাবচোন দেই আৰু কিহে খাইছে জনাব
ভোট জলকীয়াটো থাকিলে এনেই ভাল লাগে ন, ভাতটো বেছিকৈ খাব পাৰি আৰু। এইখিনি একদম পূৰা দিছোঁ ভোট জলকীয়া। খাই লওঁ তেন্তে। মই এতিয়া আহিছোঁ ভাত পানী খাই লৈ পিছফালে বাৰীখনত শিলিখা এটা খাই লৈছোঁ। এইখিনি শিলগুটি ভাঙিম মই এতিয়া, এইখিনি নহয় আৰু যিমান পায়। কুন্দুলিজোপা অলপ অলপকৈ ভাঙি এই ইয়াত থৈছোঁ। তাৰপাছত এই ইয়াত এইখিনি যে এই ৰাস্তাৰ পৰা এনেকৈ বুটলি অনা, ৰাস্তা মানে হেৰি শিলগুটি পেলাওঁতে কিনাবোৰ খান্দি দিছিলে যে, তেতিয়া তাৰপৰা বুটলি অনা গোটেইখিনি। এইখিনি চাইকেলত কঢ়িয়াই অনা, একদম চাইকেল হেণ্ডেল ভাঙি গ'লগৈ। এইডালে এনেকৈ চেপি লওঁ শিলগুটিটো, হাতে ধৰিলেতো হাতত লাগিব ন, সেইকাৰণে এইডালে এনেকৈ কৰি পিনি চেপি লওঁ, এনেকৈ কৰি তেতিয়া হাতত নেলাগেগৈ আৰু। এনেকৈ কৰি পিনি তাৰপিছত হাতুৰি দিয়ে মাৰোঁ। এতিয়া ইমানে গৰম উঠিছে, চুলিখিনি মেলি লৈছিলোঁ, শুকাই নাই। ইমান মহ ওলাইছে নহয় ইয়াত, ভাঙি থাকিলে যে কিবা এটা ভাল লাগে একদম। বেটা মানুহ হোৱালৈকে আৰু উঠিলে মানে ক'তনো কৰিব পাৰিম এইবোৰ। আকৌ মিস্ত্ৰী লাগিবলৈ আহিব নহয়, সিও লগতে ইটাও চফা কৰিবলৈ আছে। কাটা ব্ৰাছটো গোটেই হেৰি তাঁৰবোৰ এৰি পিনি তাঁৰৰ ব্ৰাছটো আনিলে হ'ব। সেইকাৰণে শিলগুটিকে ভাঙি থাকোঁ এতিয়া ব্ৰাছ অনালৈকে। এইয়া এতিয়া দানা দি আহিলোঁগৈ মই, তাৰপাছত এতিয়া ঘৰ সাৰিব লৈছোঁ। ভিতৰতো সাৰিলোঁ বাৰু, এতিয়া বাৰাণ্ডাখন সাৰিম। এই এনেকুৱা হেৰি খেৰৰ সূতা ল'লে ভাল আৰু, বালিবোৰ ওলাই যায়। তাৰপাছত এইখিনি ৰদ আজি অনা দেই, এইখিনি অকণমান ডাঙৰ, সেইদিনাখন অনাতকৈ অকণমান ডাঙৰ মায়ে গৈ আনিলেগৈ। এতিয়া সেই আজি বাৰু গাহৰি দানা দিয়াটো দেখুওৱা নহ'ল বাৰু আপোনালোকক, দানা দি সেই গাহৰিকেইটা পাছত দেখাম বাৰু কেতিয়াবা এদিন। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি চাই ভাল পালে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই আছে।